Hello everyone, welcome to Moshumi's Kitchen. আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি মই ঘৰত থাকি যোৱা গাখীৰেৰে কেনেকৈ পনীৰ বনাওঁ। ইয়াত মোৰ 3 লিটাৰ মান গাখীৰ আছে। প্ৰথমতে এই গাখীৰ গৰম কৰি লম। গাখীৰ এতিয়া গৰম হৈ গ'ল। এতিয়া আধা কাপ ভিনেগাৰত আধা কাপ পানী মিলাই লম। এতিয়া এই ভিনেগাৰ আৰু পানী যিটো মই মিলাই ৰাখিছোঁ এয়া গাখীৰত মিলাই দিম। মই এই গাখীৰ হৰ থকা গাখীৰ লৈছোঁ। হৰখিনি অতৰাব নালাগে, থাকিলে ভালে লাগে। এয়া মিলাই থোৱা ভিনেগাৰ আৰু পানী দিয়াৰ লগে লগে আপোনালোকে দেখিব গাখীৰখিনি ফাটিবলৈ লাগিব। মই গেছটো কম ফ্লেমত থৈ দিছোঁ আৰু এনেকৈ লৰাই লৰাই পুৰা ভালকৈ মিলাই দিম। এয়া চাওক গাখীৰ ফাটিবলৈ লৈছে। এতিয়া আৰু 2 মিনিট অকণমান গৰম কৰিলেই মই চাকি পেলাব পাৰিম। আৰু 2 মিনিটমানৰ পাছত চাওক এনেকুৱা ডাঠ ডাঠ গোটা গোটা হৈ গ'ল। এতিয়া ৰেডি হৈ গ'ল। এতিয়া মই চাকি পেলাম গোটেইখিনি ভালকৈ। চাকিবলৈ মই লৈছোঁ টিফিন এটা, ডাঙৰ টিফিন এটা লৈছোঁ আৰু চাফা কাপোৰ এখন। কটনৰ এনেকুৱা পাতলা কাপোৰ এখন ল'ব, তেতিয়া পানীখিনি ধুনীয়াকৈ সৰকি যাব। এয়া চাওক চকাৰ লগে লগে পানীখিনি বেলেগ হৈ গ'ল আৰু পনীৰখিনি ওপৰত এনেকৈ ডাঠ ডাঠকৈ থাকি যাব। কিন্তু এনেকৈ থ'লেতো নহ'ব। এতিয়া পনীৰখিনি আমি বজাৰৰ নিচিনাকৈ ধুনীয়া শ্বেপত কেনেকৈ পনীৰখিনি পাম সেইটো চাব। আৰু পানীখিনি সৰকি যোৱাৰ পাছত এই পনীৰখিনি ঠাণ্ডা পানীৰে ধুই পেলাব লাগিব। ঠাণ্ডা পানীৰে ধুই দিলে কি হয়, ভিনেগাৰৰ সেই টেঙা টেঙা ভাৱটো নাথাকে। এই বটলটোৰে এবটল পানী ঢালি দিম এতিয়া ওপৰত। পানী দি যিমান ভালকৈ ধুই পেলাম তেতিয়া সেই ভিনেগাৰৰ টেঙা টেঙা ভাৱটো নাথাকিলেহে খাই ভাল লাগিব। এতিয়া এই কাপোৰখনেৰে এটা টোপোলা বান্ধি পেলাম। চাওক মই এনেকুৱাকৈ বান্ধি পেলাইছোঁ। এতিয়া মই ল'ম 2খন প্লেট, এখন ডাঙৰ আৰু এখন সৰু। ডাঙৰ প্লেটখনৰ ওপৰত সৰু প্লেটখন এনেকুৱাকৈ উল্টাকৈ থৈ দিম। এতিয়া এই সৰু প্লেটখনৰ ওপৰত পনীৰৰ টোপোলাটো থৈ ওপৰত আৰু এখন প্লেট দি তাৰ ওপৰত এটা পটা গুটি দি দিম। চাওক মই কেনেকৈ দিছোঁ। এয়া চাওক এনেকুৱাকৈ ঢাকনখন দি দিলোঁ, ঢাকন বা প্লেট এখন দিলোঁ। তাৰ ওপৰত এই ডাঙৰ পটা গুটিটো দি দিলোঁ। পটা গুটিটো দিলে কি হ'ব, পনীৰৰ যিমানখিনি এক্সট্ৰা পানী আছে সেই গোটেইখিনি সেই ডাঙৰ প্লেটখনলৈ গুচি যাব। এতিয়া মই 5-6 ঘণ্টা থৈ দিলোঁ। থৈ পেলাই এতিয়া চাওক টোপোলাটো এনেকুৱা হৈ গ'ল। টোপোলাটো খুলিম এতিয়া চাওক এনেকুৱাকৈ। এতিয়া পনীৰটো ডাঠ ডাঠ পনীৰ এনেকুৱাকৈ হৈ যাব। ধুনীয়াকৈ শ্বেপো হৈ গ'ল। কিন্তু লগে লগে কাটি খোৱাতকৈ ফ্ৰিজত অলপ দেৰি থৈ দিলে, কাটিলে তাৰ পাছত কাটিলে ধুনীয়া শ্বেপত পোৱা যায়। যদি একেদিনাই খাওঁ তেতিয়া 1 ঘণ্টা ফ্ৰিজত থ'লেও হ'ব। কিন্তু 3-4 দিনৰ পাছত খালে এনেকুৱাকৈ পানীত ডুবাই পেলাই থ'ব লাগিব। এনেকৈ পানীত ডুবাই থ'লে 3-4 দিন থাকিলেও পনীৰৰ টুকুৰাটো বৰ টান হৈ নাযায়। এতিয়া পনীৰখিনি ধুনীয়াকৈ শ্বেপত কাটি পেলাম। আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিলে। আকৌ এটা নতুন ভিডিঅ' লৈ সোনকালেই লগ পাম। বাই এভৰিৱান।